নমস্কাৰ জনাইছোঁ সকলোলৈ আৰু মোৰ মিডিয়া বন্ধুবৰ্গলৈ। আজি জুবিন গাৰ্গৰ 53তম বাৰ্থডে চেলিব্ৰেশ্যনৰ সম্পৰ্কে আপোনালোকৰ আগত আহি পাৰি খুব ভাল লাগিছে। আমি 18 তাৰিখত জুবিন গাৰ্গৰ জন্ম দিৱস উদযাপন কৰিম। ইয়াত এইটো আছে আমাৰ প্ৰগ্ৰামটো, সেই হিচাপত প্ৰগ্ৰামবিলাক আছে, সেই হিচাপত আমাৰ প্ৰগ্ৰামটো চলিব। আচলতে জুবিন গাৰ্গক আমি সকলোৱে জানো, তেওঁ আমাৰ এজন লিজেণ্ড হয় আৰু তেওঁ প্ৰকৃতি প্ৰেমী হয়। তেওঁ প্ৰকৃতিৰ লগতে জীৱ জন্তু আৰু মানৱ সমাজক খুবেই ভাল পাইছিলে। তেওঁ কোনো জাতি ধৰ্ম বিচাৰ নকৰাকৈ তেওঁ নিজেই কৈছিলে তেওঁৰ নিজৰ কোনো ধৰ্ম নাই, কোনো জাতি নাই। ইয়াত কোনো এই প্ৰগ্ৰামত আমি কোনো ধৰণৰ ৰাজনৈতিক উদ্দেশ্য বা ৰাজনৈতিকভাৱে সেই কামবিলাক কৰিব লোৱা নাই। সকলো BTC-বাসীৰ লগতে যিসকলে ইয়াত অংশগ্ৰহণ কৰিব বিচাৰিছে সকলোকে আমি আহ্বান জনাইছোঁ, তেওঁলোকে আহিব। এইটোৱেই ভাল লাগিছে যে জুবিন গাৰ্গৰ নামত আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰীয়ে নিজৰ বন্ধুত্ব বজাই ৰাখি তেওঁ সিদিনা যেতিয়া জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হ'ল, সিদিনাই তেওঁ এটা ডিক্লেয়াৰ দিছিলে তেওঁ জুবিন গাৰ্গৰ নামত কিবা এটা কাম কৰিব। আৰু সিদিনা ইলেকশ্যন কেম্পেইন চলিছিলে 19 তাৰিখত। গোটেই কেম্পেইনৰ কামবিলাক, মেজৰ কামবিলাক তেওঁ স্থগিত ৰাখি তেওঁৰ কাৰণে এটা সমেজ তেওঁ সিদিনাই দিছিলে। আৰু সেই হিচাপে আজি 18 তাৰিখত তেওঁৰ জন্ম দিৱস উদযাপন কৰাৰ নামতে এই কামটো কৰা হ'ল। আৰু অতিকেই ভাল লাগিছে যে আমাৰ ৰাইজেও, আমাৰ ওচৰ পাজৰ ৰাইজেও যিসকলে তাত ৰাবাৰ খেতি কৰিছিলে চাগে, এই ৰাবাৰ খেতি কৰা যিসকল ব্যক্তি আছে তেওঁলোকে স্ব-ইচ্ছাই হাগ্ৰামা মহিলাৰী মহোদয়ক সন্মান দি আৰু জুবিন গাৰ্গৰ সোঁৱৰণিৰ নামত তেওঁলোকে মাটিটো দান কৰিলে। তেওঁলোকৰ খেতি তেওঁলোকে নিজেই উঠাই দি এইটো কাম কৰিলে। এইটোৱে খুব ভাল লাগিছে। সঁচাকৈ আমি আমাৰ BTCত জুবিন গাৰ্গক এটা স্থান দিব পাৰি আমি গৌৰৱ অনুভৱ কৰিম। আৰু ভৱিষ্যতত এই পাৰ্কৰ যোগেদি নিশ্চয় আমাৰ কলাপ্ৰেমী ৰাইজ বা যিকোনো সমাজক ভাল পোৱা, প্ৰকৃতিক ভাল পোৱা, জীৱ জন্তুক ভাল পোৱা সকলো সদাশয় ৰাইজে ইয়াত মানে সুন্দৰকৈ উপভোগ কৰিব পাৰিব। জুবিনে নাহৰ খুব ভাল পায় আমি জানো। এই গতিকে আমি অহা দিনত 53 জন্ম দিৱসৰ নামতে আমি 53ডাল নাহৰ গছ ইয়াত ৰোপণ কৰা হ'ব। বাকীবিলাক এইটো ধুনীয়াকৈ আমি এটা সুন্দৰ প্ৰকৃতিময় পাৰ্ক হিচাপে ইয়াত পৰিগণিত হ'ব বুলি আমাৰ আশাবাদী। আৰু হাগ্ৰামা মহিলাৰী মহোদয়ে এই কথাই আমাক জনাইছে। আৰু তেওঁ নিজৰ আচল বন্ধুত্বৰ যিটো গুণ সেইটো সমাজৰ মাজত মানে দেখুৱাই দিয়াৰ কাৰণে যিটো তেওঁ ষ্টেপ ল'লে,